নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আজি আলোচনা কৰিম ইউটিউবত কেনেদৰে ভিডিঅ' আপলোড কৰা হয় আৰু কেনেদৰে ভিডিঅ' আপলোড কৰিলে অধিক ভিউজ বাঢ়িব পাৰে আৰু কেনেদৰে থাম্বনেইল ব্যৱহাৰ কৰিলে অধিক ভিউজ বাঢ়িব আপোনালোকৰ সেই সম্পৰ্কে আলোচনা কৰিম। গতিকে আহক আৰম্ভ কৰোঁ। যদি মোৰ চেনেলটো আপোনালোকে নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল বন্ধু বান্ধৱী পোৱা নাই তেওঁলোকক শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ইউটিউব ৰিলেটেড যিকোনো ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ভিজিট কৰি থাকিব। ধন্যবাদ। গতিকে আহকচোন আৰম্ভ কৰোঁ। যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় কম বজাত আপলোড কৰিলে। গতিকে ইউটিউবৰ ওপৰত আপোনালোকে কেনেদৰে আপলোড কৰিব এই সম্পৰ্কে আপোনালোকক জনাই আছোঁ। গতিকে চাওঁ আহক। প্ৰথমে আপোনালোকে ইউটিউবত যাব লাগিব। প্ৰথমে ইউটিউবত গৈ ইউটিউবত য'ত ভিডিঅ' আপলোড কৰা সেই অপশ্যনটোত গৈ যিকোনো এটা ভিডিঅ' চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে টাইটেলটো লিখিব পাৰে। টাইটেলটো লিখি ল'ব। টাইটেলটো লিখাৰ পিছত ডেছক্ৰিপশ্যনত লিখিব। টাইটেলত যি লিখা আছে ডেছক্ৰিপশ্যনত লিখিব। তাৰপিছত হেছটেগ মাৰি দিব পাৰিব আপোনালোকে। তাৰপিছতে এইটো পাব্লিক যিহেতু আছে এইটো পাব্লিকটো আপোনালোকে কি কৰিব, আনলিষ্টেড কৰি দিব, যাতে কোনেও নেদেখে, অকল আপুনি নিজে দেখিব। তাৰপিছতে আপোনালোকে কি কৰিব, আপলোড কৰি দিব ভিডিঅ'টো। ভিডিঅ' কৰাৰ পিছত আপোনালোকে ক'ত যাব, চাৰ্চ কৰিব YT ষ্টুডিঅ'। এইটো আপোনালোকে এপ্লিকেশ্যন প্লে ষ্ট'ৰতে পাই যাব, কৰি ল'ব। তাৰপিছতে YT ষ্টুডিঅ' অ'পেন কৰাৰ পিছত আপোনালোকে আপলোড কৰা ভিডিঅ'টো অ'পেন কৰি দিব। অ'পেন কৰাৰ পিছতে আপোনালোকে কি কৰিব, তাৰপিছতে এডিট অপশ্যনটোলৈ যাব। এডিট অপশ্যনটোলৈ গৈ ক্ৰিয়েটেড থাম্বনেইললৈ গৈ যিকোনো এখন থাম্বনেইল মই চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পিছতে যিকোনো এখন থাম্বনেইল চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লৈ ভালকৈ মিলাই ছেভ কৰি দিলোঁ। যিটো আনলিষ্টেড ছেভ কৰাৰ পিছত যিটো আনলিষ্টেড হৈ আছে সেইটো পাব্লিক কৰি দিলোঁ। পাব্লিক কৰি দিয়াৰ পিছত পাব্লিক কৰাৰ পিছত হৈ গ'ল। এতিয়া আপোনালোকে এনেদৰে আপলোড কৰিব পাৰে সঠিকভাৱে। মোৰ যিহেতুকে চৰ্দি হৈ আছে, গতিকে ভইচটো আপোনালোকে ক্লিয়াৰ নুশুনিব পাৰে। কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ভিজিট কৰি থাকিব। ধন্যবাদ। জয় অসম।